মই পঢ়া শুনা এৰিলো 2019 চনত মই BA পাছ কৰিলো তাৰ পিছত মই এখন পাৰ্লাৰ দিলো সৰু সুৰাকৈ এতিয়া মই অসম আৰক্ষীৰ চাকৰিটো পাইছো অনুশীলন হয় মই তাৰ লগে লগে মই অনুশীলন কৰি আছিলো যদি মই আগবেলাটো পাৰ্লাৰ খুলো পিছবেলাটো মই প্ৰেক্টিছত গুচি যাওঁ হয় সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে যিহেতু আমি টকা দিবৰ কাৰণে সক্ষম নহয় সেইটো কাৰণে আমি সেইটোৱে কৈছো যে স্বচ্ছ আৰু নিকাভাৱে চাকৰিটো সম্পূৰ্ণভাৱে পাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকৈ ইয়াৰ পৰাই মই ধন্যবাদ জ্ঞাপন কৰিছো নাই মোৰ দেউতা মই 3 বছৰ থাকোতে মোৰ দেউতা ঢুকাইছে মোৰ মায়ে একো নকৰে বা হাউচৱাইফ তেতিয়াৰ পৰা মায়ে গৰু ছাগলী পুহি তেনেকে আমাক পঢ়া শুনা কৰালে আমাৰ ইয়াত 3টা ল'ৰা ছোৱালী আছিলো বা মই দাদা তেনেকে আমাৰ 3টা ল'ৰা ছোৱালীক শিক্ষা জ্ঞান কৰিলে আৰু সেয়ে মই ৰাইজৰ হকে কাম কৰি যাব বিচাৰো ভালকে মই অনুশীলন কৰি আমাৰ ট্ৰেইনিং যিহেতু হ'ব তাত ভালকে কৰি পেলাই হয় নমস্কাৰ মোৰ নাম পপি গায়ন মই অসম আৰক্ষী UBত পাইছো তুমি এবাৰ প্ৰথম পাইছা না চাকৰি হয় মই এবাৰ প্ৰথম তুমি পঢ়া শুনা কৰি আছা নেকি